কত মাৰা হাই গাইজ কি খবৰ চবৰে আশা কৰিছোঁ চবৰে খবৰ ভাল মোৰ খবৰ একদম পুৰা ফাটাফাটি তো ফাটাফাটি ভিডিঅ' চাই আহিছোঁ আপোনালোকৰ খবৰ একদম পুৰা ফাটাফাটি হ'ব লাগিব তো আজি আমি আহিছোঁ চিৰিয়াখানাত মানে গাইজ আমি এতিয়া ভিতৰত আহিলোঁ আৰু মানুহবিলাক যাব ধৰিছে এতিয়া আমি এণ্ট্ৰি কৰিছোঁ তো আমি এতিয়া ভিতৰত আহিছোঁ আৰু মানুহবিলাক যাব ধৰিছে আৰু আমি এতিয়া সোমাইছোঁ ভিতৰত কি পাহাৰৰ বেক সাইডটো গিটা নগৰ ৰবৰ টিডালৰ পৰা ৰবৰ বনাই কোনডাল এইডাল অঁ ধনেশ পক্ষী নহয় তোৰ নাম তে বিৰাজ যা লাজুকী বান্দৰ লিখছে লাজুকী বান্দৰ ক'ত লাজুকী বান্দৰ লিখছে ক'ত বান্দৰ এনেকে উল্টা কৰাচোন এবাৰ ফোনটো এইটো ইমান লাজু কিবা একদম বিৰাজ দা একদম ধুনীয়া ধুনীয়া চলে হা বিৰাজ দা ল'ব তোমাক হা গল এইটো গাইজ আৰু বগা বগা কেইটা কি শগুন 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 কি এইটো কি কি নাম এইটো এইটো কি নাম এইটো হিমাক্ষী ডেকা হেলটো মানে অ দুটা আছে বস্তু কি ডাঙৰ ন অ এটা মই কালি ৰিলছত পাইছো এনেকুৱা চৰে এটা ধনেশ পক্ষী বা বুদ্ধি কি বুলি কয় এইটো ওকে দুটা আছে এটা বা আৰু বগৰী চলি আছে কৈছে এইটো ফুকু বা বাৰ মানুহ চাৰিটা কি মজা লাগছে কেটেলা পহু অ তু অ কেটলা পহু কি মৰম লাগে কলা বাবা কলা ধনেশ পক্ষী বহুত আছে ইয়াতে চা বগৰী আছে এইটো কাচৰ চানা এইটো কাচৰ চানা দেখোন কেনেকে গাড়ীয়ে বেলেগ গাড়ী চলি হা ফাৰ্ষ্ট টাইম দেখিছোঁ মই আজি গাড়ীখন বহি আছে কিবা নাম বিৰাজ দা মানে কবাৰ কিবা বকি থাকে মই ব্লগটো ষ্টাৰ্ট কৰিলো মস্ত সেই কিবা কিয় খাবা বিৰাজ দা বিৰাজ দা কিয় খাবা কিয় খাবা টিকেটৰ পইচা দে আগত কিমান লৈছে টিকেটৰ 100 টকা ঘৰৰ ওচৰৰ পৰা আহিছো চিৰিয়াখানা চাব লিওপাৰ্ড চাব যাবলা কমন লিওপাৰ্ড মানে আছে নাহৰ কুটুকি এইটো লিওপাৰ্ড চিওপাৰ্ড টাইগাৰ নহয় তো কিতে টাইগাৰৰ স্পিচিছ নহয় এইবিলাক ৰিয়েল টাইগাৰ নাপায় এইবিলাক সব মেকুৰী হয় লিওপাৰ্ড ইজ আ ক্যাট তুমি কেনেকে লাগছিলা ৰে বাবা বিৰাজ দা লগ যায় কাৰণে বিৰাজ দা মাতি আছে টাইগাৰ কৰি দিলা আছে পুরো ন হলেণ্ডত তোমাৰ কি ডাঙৰ আছে না পোষ্টৰ পৰা কিখিনি মানলৈকে শুইছিল যে মানে মুতকেও খব বাপৰে মানে বহুত ডাঙৰ মানে সাইজ আছে এটুক মানে এনেকে আমি ধৰিছিলো মানে বাঘ হিমালয় কলা হলো কিন্তু কি বুজ দিছে ফ্ৰণ্টৰ পৰা চাওছো ই ভৰি উঠাই বহি আছে ফটো মাৰা নাই বিৰাজ দা ফটো মাৰা তো গাইজ ভালুকটো মানে আমি টাটা বাই বাই দিলো ও মেকৰি বা কি মোৰ বয়স কিমান বুলি কৈছে মোৰ 140 চলি আছে জানো মই কি নিগনি বহু কতে তো শগুন আছে ইয়াতে ক'ত তো বা এইটো হৈছে সিংহ যিটো মানে বিৰাজ দাৰ এটা ৰূপ একদম পুৰা দাড়ি চাৰি হেনে লাগছি চানা চাব বিৰাজ দা এটোৰ মুখখান আৰু হেটোৰ মুখখান কম নেকি আকে একবাৰ দেছো
তুমি তুই জানো মোৰ এটা এক্সৰ ঘৰ আছিল ক'ত বা জুৰ ভিতৰতে মোৰ এটা এক্সৰ ঘৰ আছিল মানে তাত মানে এক্সৰ লগত তাইৰ ফ্ৰেণ্ডছবোৰো আছিল কিন্তু মোৰ এক্সৰ ঘৰটো বিচাৰি পোৱা নাই পুৰা মনত আছিল দেখান সঁচাকে স্নেক হাউচ বুলি কয় সেইটো স্নেক হাউচ তো সেই এক্সৰ ঘৰটোৱে মই বিচাৰি আছো ক'ত বা আছে অ তুমি যে লেখছিলা বাবা মই গাইছ ভাবছিলো সঁচাকে এক্স আছে বুলি কিন্তু নাই ইয়াতে ৰয়েল বেংগল হয় নেকি তোৰ অৰিজিনেল বেংগল টাইগাৰটো আমি ধৰিছিলো থাইলেণ্ডত বহুত কালাৰফুল কিয় আছিল অৰেঞ্জ টাইপৰ নাই সেইটো মোৰ ভিডিঅ কাৰণে ৰয়েল বেংগল টাইগাৰে লাগিছিল এই যে সেম ওয়াও এইটোৱে লাগিছিল থাইলেণ্ডত এইটোৱে লাগিছিল হাতেদি লাগিছিল ভয় ভয়কে হাতেদি লাগিছিল শেষ হৈ গৈছিলে অলপমান নাই কৰা ভয় এনে আনা আৰু নাছিলে সৰু বাচ্চাটোকো ইভেন লাগিছিল অ চাইছো মই কেনে চাম ফটো চাইছো ব্লগ চাইছো ইয়াতকৈ ডাঙৰ আছিল চাইজ অ একো ডাঙৰ আছে বহুত ডাঙৰ আছে আৰু বেলেগ মাত দিছে সি বাঘে একেটা কি বগা বগা একেটা হেয়া কি হৰিণা নেকি তেনেকুৱাই হ'ব চাগে ঠিক আহি আছে মানে বিৰাজে ল'ব আহা কেনেকে নিব কি ভাবিছো মোক ইমান ভাল পাইছো ফটো উঠাইছি না বিৰাজ দা মোৰ ব্লগৰ মানে ব্লগ চেনেলৰ মই নাজনো কেনেকে দিব লাগে ওকে মায়ো মস্ত গৰম লাগছে মই এইবিলাকে পিন্ধি দিলো তোৰ এইটো শিয়ালৰ কি হোৱা দিছি একেলগে দিছে যো কথা যো বিৰাজ দা 100 চাবা আছে এক্স কি এক্সৰ ঘৰ যো চাবা যাও আমি এটা একবাৰ দেছে এইটো বান্দৰটো দিনা তানে বুজি নাপায় নাই চাম 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 কিয় নাচাম মই চনাই নীল গাই জাগাটা কি এইটা হৈছে হৰিণা আৰু সেইটো এটা গড় কতে মই দেখা নাই সেইটো এটা গড় অ তো গড় এনেকুৱা সেম এটা গড় আমাৰ গুৱাহাটী কলেজৰ জুলজি ডিপাৰ্টমেন্টত আছে হে মই দেখা নাই মই দেখা নাই এনেকুৱা সেম গড় আছে দে আজি মই নাজান একদম বিৰাজ দাৰ এইটো নকও গাইছ মই নকও এই গড়ৰ এটা গড় এটাই আছে আৰু ফুট ফুটুকি হৰিণ মই না ওর বিৰাজ দাৰ লগ মই ভিডিঅটো অন কৰিলে বিৰাজ দা কিবা কিবি ওবকে যিটো মই ভিডিঅটো দিবা নৰু খাইছি এপিনে বলা টয়লেট আছে কে তোমার লাগছে নাকি নাই বিরাজ দা থাকা লাগছে গাইস বিরাজ দা থাকা লাগছে গাইস জেস সোনকালে কৰ বস্তু দাঙি থৈছে নেকি বিষাই আছে দে নাম হৈছে অ বাপ্পা ও গাইস একদম কি আছে গাজি আছে গাছ ও তো উৎপক্ষী দেখুন উৎপক্ষীৰ কণী সবতকে ডাঙৰ হয় একদম পুৰা কি খাই আছ দাদা মই তাতে খাইছো গাহৰি খালো গাহৰি তো মাছ কি দেখো বাকি দেখো আৰু ক্ৰকডাইল খাইছো ঘৰিয়াল গাহৰি তাতে পিং একদম পুৰা বিএস দাৰ নিচিনা পিং কালাৰ আৰু এনে মোৰ পিং বস্তু বেছি ভাল লাগে ও মা গড পিং কালাৰ একো নালাগে ও হো হৈছে ৱৰ্ল্ডৰ সবতকে ডাঙৰ টলেষ্ট উৎপক্ষী হৈছে ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ বাৰ্ড আৰু নেক্সট হৈছে ইমু যাবা নৰি ইমু ইজ দ্য সেকেন্ড লাৰ্জেষ্ট বাৰ্ড মই ইন দ্য দেখা ৱৰ্ল্ড নাই তো এইটো হৈছে অষ্ট্ৰিচ আৰু এইটো হৈছে ইমু ইমু ইজ দ্য সেকেন্ড লাৰ্জেষ্ট বাৰ্ড ইন দিস হোল ৱৰ্ল্ড উৎপক্ষীটো চালো গলটো দেখিছো আইব ৰে এইটো মোৰ গাইছ দে মই এখন মাত দিছো এতিয়া বডিয়াছ দে ধুনীয়াকে বুজাই দিব দে সৰি বিৰাজ দে বুজাই দে যেহেতু অষ্ট্ৰিচ ইজ দ্য লাৰ্জেষ্ট বাৰ্ড ইন দ্য ৱৰ্ল্ড আৰু ইমু হৈছে সেকেন্ড লাৰ্জেষ্ট বাৰ্ড মানে সেকেন্ড সবতকে ডাঙৰ আৰু যদি আপোনালোকে যদি অসমত থাকে গুৱাহাটীত থাকে স্পেচিয়েলি আৰু যদি ভাবে যে ইমুৰ লগত ফটো উঠিব একেলগে ইমুক ধৰি পিনে এনেকে তেনেহ'লে আপোনালোক যাব পাৰে আপোনাৰ চানাকা ভিলেজ বুলি আছে য'ত
তেনেকুৱাত গ'লে আপোনালোক তাত ইমু পাব, ইমুক আপোনালোকে এনেকৈ ধৰি পিনে ফটো উঠিব পাৰিব। আৰু হিমাক্ষীয়ে ব্লগৰ চাইডত লগাই দিব ফটো, ইমুক ধৰি পিনে কেনেকৈ ফটো উঠিব পাৰি সেইটো মই তাইক দি দিম, তাই লগাই দিব চাইডত, মই দি দিম ন। অ'কে, তো গাইছ মই বিৰাজ দাৰ লগত আহি কাৰণে ভাল পাওঁ যে বিৰাজ দাই ধুনীয়াকৈ বুজাই দিয়ে কথাগিলাখান, নাজনা কথাগিলাখান। আৰু এইটো হৈছে যিটো ক'লা ইমু, সেইটো শুনা বিৰাজ দা এখন উঠা উঠো দিয়া একবাৰ কেনে আনিলো চলাব দিলেহে ও না ডগরি বস্তু কিবা আছে চাই 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 কি আছে চাই গাড়ি দেখলে ডগরি কিবা কিবি আছে এতে চাক 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 মই নামটো নাজানো দেখছি নাই মহা বা বেলেগ আলোচনা আহিবি দেই কিন্তু মই গোটেই পুঠিত বহি এইটো হৈছে চাংহাই চাংহাই এইটো হৈছে চাংহাই ঘুৰ 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 এইটো হৈছে টয়লেট আপোনালোকে এতিয়া আহি পেলাই এটা হাগব পাৰিব কিন্তু মই হাগা মতা আকৌ লাগা নাই সেইকাৰণে মই খুঁতে যাওঁ মই তাৰ পৰা বহিব পাৰিব হাগব পাৰিব মুতব পাৰিব আচ্ছা দেখছো 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 নাই জানবা নোৱাৰো তাই আছে কি বজাই আছিলে এইটো হৈছে মোৰ এক্সৰ ঘৰ, এক্সৰ গৃহ। ইয়াত মোৰ এক্স আছে, বিভিন্ন ধৰণৰ এক্স ইমান আছিল, কলা বগা হালধীয়া ৰঙা চব আছে, চব আছে, গ'লেই হ'ল। সৰ্পগৃহ আমি এতিয়া আহিছো সৰ্পগৃহত যিটো বিৰাজদাৰ এক্স আছে বুলি তাতে নাই দেখোন দি থৈ দিছে কেইটা নাই আছে কতে মা কি ডাঙৰে তো গাইছ আমি এনে আহিলো এতিয়া মানে ইয়াতে নাই সাপো নাই ইয়াতে আৰু বিৰাজদাৰ এক্স মোৰ এক্স পলাল চাগে ইয়াৰে পৰা বিৰাজদা অ আছে এইটো অ ওই কলা কোবৰা এর নাম হইছে কি কয় গেলাকে চক্ৰী ফেটি এর নাম মানে এর গাটোত আছে চক্ৰী চক্ৰী হৈ আছে সেইকাৰণে চক্ৰী ফেটি আৰু এটা সাপ চাপ নাই আছে ভিতৰত আছে অ তো কতে মা তো গাইস যেহেতু মই থাইলেণ্ডৰ কথা কৈ আছিলো থাইলেণ্ডত মই ইভেন সাপ লৈও খেলিছিলো ডিঙি হিমাক্ষী চাইছো না হাতত লৈ আছিলা ব্লু ইয়েলো কালাৰ আছিল সাপ গোটেই ইয়েলো নহয় এনেকুৱা আছিল সেম ইয়াতকে ডাঙৰ আছিল তাতকে আৰু এইটো হৈছে মনোক্লেট কোবৰা এইটো কোবৰা হয় ওচৰৰ পৰা দেখো এইটো কোবৰা এইটো নাই নেকি এইটো আছে ও মা ইমান কিটাল আছে এতে যাব পাৰিবি না ভিতৰ ও মা নাই গোটা তোমাৰ নিচিনা নহয় মই এনেকে সিধা ওলাই আছে কেনকে গাইস আমি এটা সাপৰ ঘৰৰ পৰা আহিলো মানে বিৰাজদাৰ এক্সৰ ঘৰৰ পৰা কিন্তু মানে তাতে বিৰাজদাৰ এক্স গেলাখান পলাইছি বিৰাজদা ভাবছি আজি বিৰাজ আহিব তাতকে মই পলাও দে ভাই পাৰাই এখানে দেখা মস্ত ইচ্ছা আছে তো গাইস বিৰাজদা মানে এটা কিবা কিবি বুজাই দিব অলপ মই যেটো নাজনো একচুয়ালি বুজাবলৈ একো নাই আপোনালোক যদি আহে চিৰিয়াখানালৈ একচুয়ালি আহিব লাগে ইয়াত আহিলে বহুত বস্তু আপোনালোকে শিকিবলৈ পাব আৰু বিভিন্ন ধৰণৰ জন্তু জানোৱাৰ পক্ষী এইবিলাক সব আপোনালোক দেখিবলৈ পাব ইমান অসমীয়া ক'বলৈ নাজানো বাট ষ্টিল ট্ৰাই কৰি আছো আৰু যেহেতু অসমীয়া চেনেল হয় আৰু তো সেই আৰু ডিফাৰেণ্ট টাইপছ অফ বাৰ্ড স্পিচিছ যেনেকৈ সেইফালেও দেখা পাই আছে আপোনালোক ঢেৰ আছে প্লাছ ডাঙৰ ডাঙৰ এনিমেলছ আছে গড় আছে তাৰপিছত গছ গছনি আছে ফ্ল'ৰা ফাউনা এভৰিথিং আছে ইয়াত তো সেই আৰু হিমাক্ষীৰ ব্লগৰ জৰিয়তে সেইটোৱে ক'ম যে আপোনালোক নিশ্চয় আহক যদি বহুত ডাঙৰ মানুহ কোনোবাই চাই আছে নিজৰ বাচ্ছা যদি আছে লৈ আহক আৰু নিজেও আহক আহিব লাগে একচুৱেলি বছৰত এবাৰ হ'লেও আহিব লাগে এইবোৰ জেগাত কাৰণ ইয়াত আহিলে মানে বহুত বস্তু আপোনালোক শিকিবলৈ পাব তো সেই আৰু বাকী আপোনালোকে গোটেই ব্লগটো চাইছে অলৰেডি বহুত বস্তু আমি অলৰেডি চাইছোঁ আৰু এতিয়া টাইম যিহেতু 4:30 হ'লে আৰু এতিয়া জু বন্ধ হ'ব নহ'লে আমিও ভিতৰত থাকিব লাগিব আজি ৰাতি জন্তু জানোৱাৰৰ লগত তো আজি মানে আমাৰ থাকিবলৈ মন নাই যিহেতু আমি এতিয়া ওলাই যাওঁ আৰু বাকীখিনি হিমাক্ষীয়ে কৈ আছে গাইস মই ক'ব লগা একো নাজনো ক'ব লগা বিৰাজে ভালকে বুজাই দিছে যিহেতু মই গৰু গাইস নাখাই পেলাই কি হ'ব সিহঁততকে কম নেকি মুখখান দাড়ি চুলি দি গোটাই ভৰ্তি চুলি সিহঁত দাড়ি কিটলে থাকে একদম তাৰ দাড়ি কিটলে সেনাৰ লগতে কিবা তেতুৱা কা আছে খালি মোৰ ক'লা এইটো ল
আৰু খালি মোৰ ক'লা আৰু সিংহৰ গল্ডেন কিয় হাঁহি থাকে এনে গাইজ বিৰাজ দা মানে মোৰ কথা গিলাখান শুনি হাঁহি থাকে কিন্তু মই ভাষা চেঞ্জ নকৰোঁ মই এনেকৈ বনাম ভাষা চেঞ্জ কৰবা নালগে নকৰোঁ মই নাজনো ইমান ক'ব আগত এখন আহি আছে বাছ এখন বগা বগা বাছ এইটো পিছপিনে গ'ল তো গাইজ এতিয়া আমি ক'তবা যাওঁ নাজনো বিৰাজ দা ক'তবা লৈ যায় নাজনো তো বলক পাছে পাছে যাওঁ মই নাখাই পেলাই কি হ'ব সিহঁততকে কম নেকি মুখখন দাঢ়ি চুলি দি গোটাই ভৰ্তি হৈছে চুলি সিংহত যে দাঢ়ি কেইটা থাকে একদম তাৰ দাঢ়ি কেইটা সেনাৰ লগতে কিবা তেতুৱা কা আছে খালি মোৰ ক'লা এইটো ল আৰু খালি মোৰ ক'লা আৰু সিংহৰ গল্ডেন তেতিয়াহ'লে তুমি বান্দৰটো যে অলবি আছিল গাছৰ ওপৰত কেতে কিবা আছে বেচা কেতে কি একে কেতে কিয় হাঁহি থাকে এনে গাইজ বিৰাজ দা মানে মোৰ কথা গিলাখান শুনি হাঁহি থাকে কিন্তু মই ভাষা চেঞ্জ নকৰোঁ মই এনেকৈ বনাম ভাষা চেঞ্জ কৰবা নালগে নকৰোঁ মই নাজনো ইমান ক'ব আগত এখন আহি আছে বাছ এখন বগা বগা বাছ এইটো পিছপিনে গ'ল তো গাইজ এতিয়া আমি ক'তবা যাওঁ নাজনো বিৰাজ দা ক'তবা লৈ যায় নাজনো তো বলক কৈছে যাওঁ মই গাইজ হৰিণাকেইটা মস্ত ঠগা হৰিণাকেইটা মস্ত ঠগা মস্ত ধুনীয়া একবাৰ ল'ব পাৰিলে মস্ত ভাল লাগিল হয় কি ল'বা হৰিণা হৰিণা আমি এতিয়া আছোঁ উদ্যাসত চাবৰ কাৰণে সঁচা ক'ব লাগিছে নেকি মই কিন্তু এমাহে কৈছোঁ দিয়ক মানে উদ্যাস থাকিলে অহাই নাই কাৰণ নিলেও তাত লাগে নালাগছে মই এতিয়া কিনিলোঁ মানে ভাল লাগছে নে ইয়াত লাগিব ভাল লাগছে নে বিৰাজ দাটো ৰখি আছিলোঁ কিন্তু বিৰাজ দা আহি কিনে ইয়াতে থিয় হৈ আছে বিৰাজ দা বহিছে তুমি কোৱা নহ'লে এখন বিৰাজ দা এখন উঠে মই পইচা দিম সি কৈছে যে মোক ভিডিঅ' এখনত বহাই দিলে মই পইচা দিম আছে এইটো মোৰ ভয় লাগে বিৰাজ দা মোৰ ভয় লাগে সঁচাকৈ মই নাযাওঁ মই খোজকাঢ়ি যাওঁ ইয়াতে লচোন আহি আছে না নাহে ভয় লাগে সঁচাকৈ মা মই নৰো যাবা পৰিম মই তুমি সেইটো দিয়া হা মই যাবা নৰো বস্তু ভয় লাগে এইটোত যাবা নাযাওঁ ভয় লাগে আৰু একবাৰ বেয়া লাগিল ভৰিখন সোমাই যোৱা বেয়া ভয় লাগে দে মোবাইলটো দেচোন মা চুইছো পাইছো এইবা এতিয়া আৰু মানে যেতিয়া আমি গৈ পাম ন আগুৱাই দিব নালাগে গম পাই নালাগে জানো জাগাত ৰখি দিম কিন্তু উঠাওতো মোৰ বেয়া ভয় লাগে একো নহয় এটা ভিডিঅ'ত দেখিছিলোঁ পুষ্টি লাগে এতিয়া আগুৱাই নিদিবা আগুৱাই নিদিবা দিবা বিৰাজ দা দিবা বিৰাজ দা দিবা মোৰ বিয়াৰ দিন দিবা তুমি ডায়মণ্ড আছে এটা নিজে ডায়মণ্ডৰ কথা নিজে ডায়মণ্ড আছে দিবা লাগিব মোক বিৰাজ দা দিলি হয় ডেটটো চেট দিলি হ'ব ये सपोर्ट तो दिया है get 30% buy 2 get 50% buy 3 get 50% তিনিটা বস্তু 50% 1000 টকাৰ বস্তু হলে 500 টকা 1000 টকাৰ বস্তু হলে 500 কোন ভাল লাগিছে এইটো ভাল লাগিছে ন মোৰো ভাল লাগিছে এইটো আমি তাৰ পৰা কিবা কিবি লৈ ল'লোঁ বিল বনাই আছে মই এবাৰ অকলে আছোঁ চাউথ কান্দি খুন্দি গৈছে মই এবাৰ একলা আহিছোঁ মানে পাইছোঁ মই অ'কে ফাইন যাই পেলা আৰু আমি যাব পৰা নাই মোৰ বেয়া ভয় লাগিছে মোৰ যাবা
গাইজ টাটা বাই বাই। আজি ভিডিঅ'টো ইমানতে সমাপ্ত, মানে এতিয়া ঘৰত যাওঁ আমি। অ'কে, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই বাই।